हेलो एवरीवन আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো শুই আছিলো মই গধূলি এতিয়া 7টা বাজিলে উঠা দেৰি হ'ল এতিয়া যাব লাগিছিল আমি এখন পূজালে আমাক মাতিছিলে জ্যোতিষমানহঁতৰ খুৰীয়ে কিন্তু 7টা বজাত পাবগে কৈছিলে আৰু মই শুই থাকিলো নহয় এতিয়াহে মোক জগাই দিছে এতিয়া 7টা বাজিলে ঘৰতে ওলাই মেলি লাহেকে যাম আৰু যে শুই আছিলো নবনিতে মোৰ কাৰণে চাহ একাপ বনালে কিমান কাপ চাহ বনালে চাব নেকি দেখাইছো টোপনি ভাঙিবলৈ ইমানেই একাপ চাহ বনালে একাপ এতিয়া মই কোনফালৰ পৰা কেনেকৈ চাওঁ ভাবি আছোঁ চাওঁ নহয় খাওঁ টোপনিতে যিটো ভুগিছোঁ বহুত টোপনি ধৰি আছে মই আচলতে হোৱা নাছিলোঁ 6টামান বজাত মোৰ টোপনি আহি গ'ল ঘপকৈ টোপনি গুচি গ'লোগৈ 7টা বাজি থাকিলে এতিয়া পটাপট চাহকাপ খাই ওলাই অকণমান ষ্টাইল কৰি ল'লোঁ ষ্টাইল কৰি হৈ গ'ল মেকআপ তেনেকৈ কৰা নাই পূজালৈ যাম বেছি মেকআপ নাই কৰা এনেই অলপমান লিপষ্টিক লগাই ল'লোঁ লিপষ্টিক নহয় লিপ গ্লছ লগাইছোঁ আচলতে আজি মেখেলা চাদৰ পিন্ধি যাম গুৱাহাটীত ইমান মেখেলা চাদৰ পিন্ধিবলৈ সুবিধা নাপাওঁৱেই সেইকাৰণে সুবিধা পাইছোঁ যেতিয়া আজি পিন্ধিম তাকে ভাবিছোঁ কোনযোৰ পিন্ধো এযোৰ উলিয়াই থৈছোঁ দেখাওঁ ৰ'ব এইযোৰ কাপোৰ মই বিয়াত কিনিছিলোঁ কইনা হৈ পিনে মানে নবোৱাৰীতে পিন্ধিব লাগিব বুলি এদিন পিন্ধিলোঁ তো আজি আকৌ পূজালৈ বুলি এযোৰকে পিন্ধি ওলাই লওঁ পটককৈ ৰেডি হৈ গ'লোঁ যাওঁ এতিয়া 8টাই বাজিলে 7:30 মাতিছিলে মোৰ সদায় দেৰি হৈয়ে ক'বলৈ মাতিলে 8টা বাজিলে এতিয়া যাওঁ হ'লেও ইমানো দেৰি হোৱা নাই প্ৰথমবাৰ জ্যোতিষমানহঁতৰ ঘৰলৈ যাব ওলাইছোঁ সেইকাৰণে কিবা কিবি মিঠাই কিনি ল'ম বুলি সোমালোঁ কিন্তু ইয়াতে মই লালমোহন বিচাৰিছিলোঁ লালমোহন নাই লালমোহনটো মানে টেষ্টি আৰু এই মিঠাই দোকানখন আমাৰ ৰুমৰ তলতে মানে একেজন মালিকৰে ওপৰত আমি ভাড়া থাকোঁ তলত মিঠাই দোকানীও থামছ আপ এটা খাই ল'লে গৰম উঠি গ'ল বোলে তাৰ বহুত দিনৰ মূৰত গাড়ী উলিয়াইছে সি আজি আৰু আমি আহি পাবই হৈছে জ্যোতিষমানহঁত ইমানো দূৰত নাথাকে অম্বিকাগিৰি নগৰত থাকে আৰু ময়ো আগতে অম্বিকাগিৰি নগৰতে আছিলোঁ মানে মই ল কৰি থাকোঁতে এই বিল্ডিংটোতে মই আছিলোঁ প্ৰায় 2.5 বছৰ মানে বিয়া আগলৈকে মই এই বিল্ডিংটোতে থাকিলোঁ আৰু মোৰ ৰুমটো দেখাম দেই এইটো মোৰ ৰুম খিৰিকীখন যে আছে একদম টপ ফ্ল'ৰত সেইটো ছেকেণ্ড ফ্ল'ৰত সেইটো মোৰ ৰুম মই ইয়াতে আছিলোঁ সদায় আমি জ্যোতিষমানক অনা নিয়াহে কৰি থাকোঁ কিবা কাম থাকিলে তাক অনা নিয়া কৰি থাকোঁ কেতিয়াও ভিতৰলৈ ঘৰলৈ গৈ পোৱা নাই ন আমাক মতাই নাই আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ জ্যোতিষমানহঁতৰ ঘৰলৈ আমি তুমিও নেকি তুমি গৈছা মই আজি অকলে ফাৰ্ষ্ট টাইম গৈ আছোঁ জ্যোতিষমান আমাৰ বিশিষ্ট অভিনেত্ৰা মানে ভুলতে অভিনেতা এজন অভিনেত্ৰা বুলি কৈ পালোঁ এনেকুৱা লৈছে নহয় তাৰপিছত মোৰ ই আকৌ ফিজিঅ'থেৰাপিষ্টে আমাৰ ডক্টৰ বাবু আমাৰ ল'ৰা এইটো ইয়াৰ কাৰণে জ্যোতিষ মানে সদায় চকলেট কিনি থাকে তাৰপিছতে খুৰী আমাক কিবা কিবি খাবলৈ দিলে এই ৰসগোল্লাটো যে এনেকুৱা টেষ্টি নহয় আৰু এইফালে পূজা ষ্টাৰ্ট হ'বলৈ হৈয়ে গৈছে ই উদয়ন জ্যোতিষমানৰ লগৰ ই হেনো মোৰ ভ্লগ চাই পুৰা মুখস্থ বোলে মোৰ ভ্লগকেইটা ভাল পায় বোলে এতিয়া ই সঁচাকৈ কৈছিলে মোক ইনচাল্টে কৈছে এতিয়ালৈকে মই হ'লে বুজি পোৱা নাই দেই আৰু আমাৰ পাৰ্থ ভাইটি বাহিৰত পূজা চলি আছে আৰু আমি সৰু মখা আহি পিনে ইয়াতে আৰামত বহি আছোঁ মানে গৰম বাহিৰত আৰু জেগাও ইমান বেছি নাই সেইকাৰণে গোটেইগালে ভিতৰত আৰামত বহি পুৰা লেকচাৰ ঘূৰণীয়া মেজমেল বহিছে ইয়াত আৰু ইয়াতে মোৰ ভ্লগৰ বিষয়ে কথা পাতি থকা হৈছে আলোচনাৰ বিষয়ে মোৰ ভ্লগ
চেষ্টা কৰা মানে মই চাটেন টাইপ হ'ব লাগিছিল মানে কথাটো চাটে মানে কথাটো শুই আছিলোঁ কথাটো শুই আছিলা কৈ জুৱে ফোন কৰিলোঁ যে নাই খাওঁৰ শেষ হ'ল মাতে নাম শুনা বাকী খাওঁৰ শেষ হ'ল খাওঁৰ শেষ ক্লাছ এটা ল'ব লাগিব তাৰ লগত ব্লগিং কৰা পৰহি আমাৰ এই ঘৰটো যে জিমটো যে খুলিলে তাতে মানে সিহঁতৰ ৰিলেটিভ ছোৱালী আৰু যিটো ব্লগিং কৰিছে মানে পাগলা হৈ গ'লো কি কৰিছে কেকটো চইচ কৰিছে আমাৰ পাৰ্টটো অলপ উদয় নাই দেই অকণমান বেকা হৈ গ'ল বাৰু য়েল্ল' কালাৰ কাপোৰ পিন্ধি আছে যে এগৰাকী হৈছে জ্যোতিষ্মানৰ মামী আৰু মামীৰ আজি বাৰ্থডে সেইকাৰণে লগতে মামীৰ কাৰণে কেক এটাও কাটিলোঁ ডিছপ্লেচ হৈছে এতিয়া হেৰি নহয় মেচ এটা লাগিব ফেনখনো অফ কৰিব লাগিব এইটো ফুটাই দিয়া তুমি কিবা এটাতো কিবা এটা পাৰ্ট হোৱাটো চইচ কৰিছে এইটো কৈছোঁ মই আপোনাৰ ভুল একদম ৰঙা এই ভিত মন্দিৰক মাতা ঐ আহা ই জগা একদম পুৰা ৰঙা কেকটো মুখৰ আগলৈ মানুহ গোটাওঁতে আমাৰ আধা ঘণ্টামান লাগিলে ফাইনেলি গোট খাইছেগৈ আৰু এতিয়া কেক কাটিব লৈছে আৰু ইগৰাকী যে য়েল্ল' কালাৰ পিন্ধি আছে সেয়া হৈছে জ্যোতিষ্মানৰ জেঠাই হোৱাইট পিন্ধি থকা গৰাকী আইতা এনেকৈ তাৰ পৰিয়ালৰ গোটেই মানুহখিনিয়ে আছিলে তাৰপিছত আমি কেক কাটিলোঁ মামী লিখিলে মাহী মাহী লিখিলে নেকি মামা বেংকলে গুচি গ'লগে বাপেকে মামী মামীয়ে কাম হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে Dear mommy, happy birthday to you. Hey, sao không hả? আমাৰ মেকআপ কৰা ট্ৰেডিশ্যন মাৰা মাৰা এনে আও আজি ভাল লাগি ভাল লাগি ললিয়া দেখা এতিয়া পিছুৱাই ইহঁতকো দি দিওঁ নে পিছত একেবাৰে পৰি যোৱাকৈ নাই হোৱা আৰু টানি টুনি মাৰোঁতে কেতিয়াবা কিন্তু ডাইৰেক্ট লাগি যোৱা ফিজিঅ'থেৰাপিষ্ট পাইছেতো অকণমান জ্ঞান লৈ লৈছে আৰু প্ৰব্লেম একদম ওলাই গৈছে এনেও ডক্টৰক দেখিলে বেমাৰ ভাল হয় আমাৰ আকৌ ফ্ৰী ডক্টৰ যে সেইকাৰণে বেমাৰ ওলাইছে কাৰ কি ওলাইছে মানে মোৰ আমুকটো বিষ তামুকটো বিষ এফালে পূজা চলি আছে জ্যোতিষ্মানে পূজাত বহিছে হোম যজ্ঞ চলি আছে বেলপাত দিছে বহুত কিবাকিবি নিয়ম হ'ল যোনখিনি মই ভালকৈ ক'ব নোৱাৰিম বাৰু কিন্তু ভাল লাগিলে বহুত বেছি হেমকান্ত চোৱাচোন এফালে হেমকান্ত ডাঙৰ বাইদেউৰ নাম আমাৰ হেমকান্তৰ মাক জেঠাই হেমকান্তৰ জেঠাই আইতাক বৰমাক আমাৰ পোৱালিৰো পৰিয়ালত
পূজা মানে শাওণ মাহত ভাল লাগে যে শিৱ পূজা আজি সেইকাৰণে মই শেষৰটো শেষৰ দিনত দিনত শাওণ মাহৰ সেইকাৰণে ভাবিলোঁ আৰু পূজা ভাগ পাতি ল'ৰাৰো আজৰি আছে দেউতাকৰো আজৰি আছে ভাবিলোঁ সেইকাৰণে ল'ৰাৰো ইয়াতে চবে শৰাই দিছে আমি সেয়া চবে সেৱা লৈছোঁ বহুত ভাল লাগিলে আজি আহি। তাকে আমাৰো ভাল লাগিলে সকলো মানুহ আহিব পাৰিলে বতৰটো ভাল আজি বতৰটো বিৰাট ভাল হ'লে এইকেইদিন এনেকুৱা বতৰ হৈছিলে উম। আজি বতৰটো বিৰাট ভাল আৰু Dia kuliah kemana dia? Kau masa. আৰু কোন আছে নিমেল বোলে পঠাব লাইন নহ'লে নাপাব বেয়া কৈছে লাইন নহ'লে ঠিক আছে নাই যেতিয়া লগালো পানী মাৰি দিলে এলো কাইলৈ পৰীক্ষা গোটেই গোটেই দিব থাকিয়ে যাবগৈ দিব লাগিব এটা আমাৰ হেমদা শাওণ মাহ শেষ কৰিলোঁ অহা বছৰলৈ ছোৱালীজনী পাওঁ এইটো কাটি দিব ছোৱালীজনী লাগে এতিয়াই লাগে এই বছৰতে 24তে বোৱাৰী এজনী লাগে আমাক খুৰীয়ে কৈ আছে বোৱাৰী লাগে বুলি এই কোনফালে যাম আনিবলৈ বোৱাৰী এজনী লাগে আমাক কোনফালে যাম কোৱাচোন পূজা ভাগ হৈ গৈছে অকণমান সময় দিয়া সেইকাৰণেই শুভ সময় মানে আমি ইয়াত অভাৱ অনুভৱ কৰিছোঁ কষ্ট হৈছে অঁ অকলে অকলে কষ্ট হৈছে ন আকৌ কওক লগ এটা লাগে অঁ লগ এটা লাগে কোনফালে বিচাৰি যাব কইনাটো এইটো কওঁ হেৰি দেউতাকে ল'ৰাই ওলাই গুচি যায় মই অকলে ক'লে বোৱাৰীকো দিম ওলাই যাব কম্বল এটা আনি দিম নহয় এনেও ঘৰত সোমাই থকা পোৱাই নালাগে সোমাই মই হেৰি ৰাখি এই প্ৰসাদ দিয়াচোন তুমি প্ৰসাদ দিয়া চবে ভোকত আছে উদয় থাকিব পৰা নাই লাজ পাইছ নেকি তই এই উদয় হয় নাই কোৱা? তই কি এইবোৰ শিষ্টাচাৰ দেখাইছ নেকি ওপৰত কথা কয় মান নিমখ হা মই কিবা এটা শুনা যেন পালো কি কৰে কি শুনিলা এই কিবা শুক্লেশ্বৰ যেন শুনা পালো শুক্লেশ্বৰতে পাতিব শুক্লেশ্বৰতে পাতিব তাতে পাতিব সেইকাৰণে মানে আকাৰেকেইটা কৈ থৈছে আৰু এইটো মাৰিলে ভুল হ'ব নেকি হা এইটো লাষ্টত অলপ অলপকে কৈছে এইটো স্পেচ বহুত অঁ এই বিজুৰ ছোৱালী কোনফালে চাব যাওঁ তাকে আপুনি জানেনে কোনফালে গ'লে পাম ইয়াৰ ছোৱালী নিজৰ ঘৰখনে যাব লাগিব ইয়াত ক'ত চাই দিছে বা কৈ দিব নোৱাৰো নেকি মানুহবোৰে সুধি আছে নাই এতিয়ালৈকে অহা নাই সেইটো সময় ছাব্বিছৰ গালি ইলেকশ্যন খাবি যাওক। নেকি আকৌ এইটো ভিডিঅ' কোনোবাই এতিয়া দিব নালাগে 26 ইলেকশ্যন যাওক হয় নে দাদা কোৱা নিমখ খাব নাই অঁ খাব লাগিব কি কৰে পুৰা খাই আছো নাই একো হোৱা নাই একো হোৱা নাই এইখিনি একেলগে
প্ৰায় স্কুল নুবুজিব দেই, আমি নিচা কৰি থকা নাই, ধেমালিহে কৰিছোঁ। ইয়াত ভাঙো ইমান বেছি নাই, প্ৰসাদ হিচাপে আমি এনেই অলপ অলপ লৈছোঁ আৰু অলপ ফিলটো লৈছোঁ। যিহেতু বাবাৰ কাৰণে পূজা কৰা হৈছিলে, সেইকাৰণে বাবাৰ প্ৰসাদ আমি এনেকৈ লৈছোঁ। ইয়াতে ভাং বেছিকৈ নাই, অলপ অলপ নামত। পুৰা টানিব খালি পুৰা এনেকৈ থাকিব। আৱাজ এটা ইফালে দি যেন এই বস্তুটো এনেকৈ এনেকৈ এইটো কেৱল ল'লা নুমালেগে চাগে। নুমালে মোক দি যাব ৰ'বা। এচা মাৰি দিব বাৰু। একচালত লাগি অ, পাৰিছে অ, পাৰিছে। এচা মাৰি দিব বাৰু। এইটো আছিলে তাই ভাগৰ। ধুনীয়া ইউনৰ আকৌ এবাৰ বোলে চবৰে বেলেগ বেলেগ থাকে। চবেই নিজৰ টিপাটো ভাবিলে এবাৰ নাম পাৰিছে পাৰিছে কোনজনে জানিছে? এই আগতে আমাৰ সুমনি খাইছিলে। সি চবতকে ভাল কৰিছে ধুনীয়া এই এক্সপাৰ্ট নাহিলে নাহিলে বেছ নাইছা ডক্টৰ পাৰিছা জ্বলাব লাগিব। আমাৰ শিৱ পূজা পালা মানুহটোৱে টানা নাই যে নাই চাগে। ভালেই নাই চাগে। এই চুমে জানিব চাগে। শেষ হৈছে নহয়, ইয়াক টানিবলৈ দে আহিছে 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 বম বম এচা মাৰি আছে নহয় টানি থাকা আহি ওলাই থাকিব। বম বম নাই জ্বলাব লাগিব নুমাৰিব আৰু আছে ভাং বনাই লোৱা তোমালোকে পাৰিছা নাই? আৰু এবাৰ কৰিব লাগিব। বনাই লোৱা আৰু আছে নহয় ভাং। দিয়া 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 মোক দিয়া। নাই আৰু কম আছে না সেই গ'ল চাগে। শেষ হ'লে কেনেকৈ হ'ব? টানিছে এনেকে কৈছে তাই পুৰা এনেকৈ শিকাই দিছিলে এনেকৈ নেজানো নহয়। এই হ'ল এই কাপোৰে চকাই থাকিব তললে কৰি নিদিবা নাই নাই নাই, কিন্তু স্মেলটো ধুনীয়া লাগিছে। এইবাৰ আমি খাবলৈ বহিলোঁ। ভাতটো খাই লোৱাটো ভাল হ'ব। এয়া সৰু সৰু আলু ভাজি, মিক্স ভেজ আৰু মিঠাই, ক্ৰীম, বুন্দিয়া, ঢেৰ কিবা কিবি বহুত টেষ্টি টেষ্টি বস্তু দিছিলে। আৰু এইটো জলকীয়া আৰু সৰিয়হৰ আচাৰ জ্যোতিষমানহঁতক খুৰাই বনাইছিলে, বহুত টেষ্টি হৈছিলে। কিন্তু ৰূপম ভাত নালাগে গাই কিনা দুদিনৰ আপুনি নৱনী ভাত ভাত নালাগে খানা কেনেকুৱা হৈছে ভাত খাওঁ বুলি কবি যাবি সঁচাই এইটো কিছুমানৰ ভোক লাগে বিয়াত। ভাত তাকেতো ভাল পোৱা মানুহে বহুত ভাত খায়। কি হ'ল চকু কি হৈছে এইটো? এইটো ঘোটাৰ মানে আচাৰ পৰিছে, ভালো লাগিছে অকণমান। ৰিমজিম কৰিছে আকৌ। আৰু অকণ খাবানে? কিন্তু তাৰপিছত ইয়াতে যে ঘোটাটো ইমান টেষ্টি হৈছিলে, মই আগতে ঘোটা খোৱা নাই, তো বহুত টেষ্টি হৈছিল। টেষ্টি পাই দিলোঁ নহয় ঠিকছে খাই পিনে। তাৰপিছত অকণমান উলট পালট লাগিছিল, কিন্তু ইমানো নহয়। খাই পোৱা নাই। ভালো লাগে খাই। মিঠা মিঠা লাগি থাকিব খাই নাথাকিবা। এইখন নষ্ট কৰিব নাপায় প্ৰসাদ। ই হেৰি চাই আছে ৰং চাইছে এইকেইটা। একো নহয়। হৈ গ'ল হৈ গ'ল হৈ গ'ল নাখাবা। নিচা ধৰিব নিচা ধৰিব। তাৰপিছত যাব নোৱাৰিবা এবাৰ যি দিব কিবা ইয়াত মানুহে হাঁহিব তুমি চবেই। শুই থাকিলেও হৈ যায়।
মই চলাম নকবি আজিকালি আজি বিদুৰ বাই দেখাব আজি মই চলাম নকবি ইউটিউবত নাই শিকা ইউটিউব চাই শিকিব লাগিব যদি সাডেনলি যদি গাড়ী চলাব জানানে বুলি কৈ দিয়ে এক্টিং জানো বুলি কওঁ তাৰপিছত শিকি লওঁ এতিয়া কি আপুনি মোক গাড়ী চলোৱা কেৰেক্টাৰ ভাবিছে নেকি বাৰু কেনেবাকৈ দিম বুলি হয় কাইলৈ দিগদাৰ হ'ব ডাইৰেক্ট গৈছে বাই বাই আৰু বাই 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 মজা লাগিলে আমাৰ উদন কাইলৈ আমাৰ ভাল লাগিল আজি প্ৰথম কিছুমান বস্তু টেষ্ট কৰিলোঁ মানে ভাল লাগিলে ঘোটা প্ৰথম খাইছোঁ মই আজি কি কৰা আজি ফাৰ্ষ্ট পূজা চূজা শেষ কৰি এতিয়া আমি আহি আছোঁ গাড়ীখন অলপ আঁতৰত পাৰ্ক কৰা আছে এতিয়া 1:30 বাজিলে 1:30 বাজি গ'ল 2টা বাজিব আৰু ঘৰ পাওঁতে মানেতো 2টা বাজিব আজিলৈ সকলোকে শুভৰাত্ৰি নেক্সট এটা ভিডিঅ' লগ পাম বাই বাই